ৰিচাৰ্জ কাৰ্ড সোনকালে উঠাই নওক, নহ'লে ইয়াত ইলেক্ট্ৰিচিটিত পেলাই থৈ যামে, ভাঙি পেলাম চববিলাক। আমি ইমান দুখীয়া মানুহ নোৱাৰোঁ ৰিচাৰ্জ কাৰ্ডৰ মিটিংকে লগাই ল'বলৈ। বন্ধ কৰক, বন্ধ কৰক, সোনকালে বন্ধ কৰক। দুখীয়া টেক্স শুহি নাখাওঁ। বিল ইমান বেছি 4-5 হাজাৰ এখন ঘৰৰ পৰা কিম সেই বহুৱাইছে। 4,000-5,000 টকা বিল উঠে জানে। ৰাতি ইমান গৰমততো ফেন লগাবই মানুহে, কেনেকৈ নলগোৱাকৈ থাকিব কওকচোন। বহুত অসুবিধা হৈছে। আমাক এই মিটাৰ আঁতৰাই নমাই পেলাই আগৰটো দিয়ক, যদি নিদিয়ে আমি আন্ধাৰতে থাকিম, আমাক নালাগে। বনাই দিয়ক, গুচাই দিয়ক। আৰু দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ বহুত কষ্ট হৈছে। সোনকালে আমাক আগৰ মিটাৰটো আনি লগাই দিয়ক আৰু স্মাৰ্ট মিটাৰ আঁতৰাই দিয়ক। বহুত অসুবিধা হৈছে, বহুত বিল উঠে। সেই বিল আমি দিবলৈ সক্ষম হোৱা নাই আৰু দুখীয়া শ্ৰেণীৰ মানুহেতো আৰু সক্ষম হোৱা নাই। সেইকাৰণে এই মিটাৰ আঁতৰাই পেলাই আগৰ আমাৰ মিটাৰটো লগাই দিয়ক। লাগিলে আমি নিদিয়ে যদি আন্ধাৰতে থাকিম, তথাপিও আমাক স্মাৰ্ট মিটাৰ দিব নালাগে। আমি অসম চৰকাৰৰ যিটো পৰিকল্পনা বৈদ্যুতিক মিটাৰ যিটো চাহ বাগিচা অঞ্চলসমূহত লগাইছে, আমি অতি শীঘ্ৰে বিদ্যুৎ বিভাগক আমি এইটো খতম কৰিবলৈ আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই কলিয়াবৰ শাখা সমিতি আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। কোনো কাৰণতে যাতে শ্ৰমিক চাহ বাগিচা অঞ্চলত যাতে স্মাৰ্ট মিটাৰ সংযোগ নকৰে, তাৰে আমি আকচাই কলিয়াবৰ শাখাই তীব্ৰ বাহাৰে গৰিহণা দিছোঁ। আৰু এই চৰকাৰে যেতিয়াৰ পৰা আহিছে এই হিটলাৰী শাসন চলাই আছে। আমাৰ সভাপতি ডাঙৰীয়া ইতিমধ্যে কৈয়ে গ'লে, চাহ শ্ৰমিকক যিটো আশা দিছিলে এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 350 টকা যিটো দৈনিক হাজিৰা, আজি পৰ্যন্ত এই হাজিৰাটো ক'তো পূৰণ নকৰিলে আৰু লগে লগে স্মাৰ্ট মিটাৰ লগোৱাৰ ষড়যন্ত্ৰ কৰিছে। স্মাৰ্ট মিটাৰ যদি লগাব আছে চৰকাৰী কাৰ্যালয়সমূহত পূৰণ লগাওক, চৰকাৰী কৰ্মসূচী গৃহত লগাও। আগত আমাৰ এই দুখীয়া খাটি থকা শ্ৰমিকসকলৰ ঘৰত যাতে কোনো কাৰণতে যাতে স্মাৰ্ট মিটাৰ নলগায়, আমি আকচাই অসম জনজাতি ছাত্ৰ সন্থা কলিয়াবৰ শাখাৰ সমিতিয়ে তীব্ৰ প্ৰতিবাদ জনাইছোঁ। অন্যথাই ইয়াতকৈ ভয়াৱহ জংগী আন্দোলন কৰিবলৈ আমাৰ আকচা কলিয়াবৰ শাখা সমিতি বাধ্য থাকিব। আকচা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আকচা লং লিভ, লং লিভ, লং লিভ। আকচা জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। আজি অসম চৰকাৰী ছাত্ৰ সন্থা কলিয়াবৰ শাখাৰ উদ্যোগত আমি এই কলিয়াবৰ ইলেক্ট্ৰিচিটি অফিচৰ সন্মুখত সমূহ ৰাইজৰ সহযোগত আজি আমি প্ৰতিবাদী কাৰ্যসূচী কৰিছোঁ। আৰু আমাৰ এটা স্পষ্ট কথা, বিজেপি নেতৃত্বাধীন চৰকাৰখনে বুজি লওক যে অসমৰ জনসাধাৰণে এই স্মাৰ্ট মিটাৰক মানি লোৱা নাই। বিভিন্ন জেগাত বিভিন্ন ঠাইত আজি স্মাৰ্ট মিটাৰ ভাঙি দিছে আৰু আমি ভাঙি দিয়া আমি পৰিলক্ষিত হৈছোঁ। আৰু আমিও এই কলিয়াবৰ অঞ্চলত আমি স্মাৰ্ট মিটাৰ আমি লগাব নিদিওঁ। আমাৰ অসম চৰকাৰী ছাত্ৰ সন্থাৰ পৰা এটা স্পষ্ট কথা। বিশেষকৈ আমি চাহ বাগিচাৰ কথা এটা উল্লেখ কৰিব বিচাৰোঁ। চাহ বাগিচাত মানুহখিনিয়ে শ্ৰমিকখিনিয়ে গোটেই মাহটোত কাম কৰি পেলাই 4,000 টকা দৰমহা পায়। তাৰে ভিতৰত যদি 2,000 টকা, 1500 টকা, 3,000 টকা বিদ্যুৎ বিল দিবলগীয়া হয়, তেন্তে এনে ক্ষেত্ৰত এই টকাৰে বাকীখিনি টকাৰে পৰিয়াল পোহপাল দিয়াটো এটা ডাঙৰ সমস্যা হৈ পৰিছে। তো মই বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি ধিক্কাৰ দিছোঁ আৰু আমি দাবী জনাইছোঁ যে তেখেতে যদি অনাগত দিনত চাহ শ্ৰমিকৰ এই বিদ্যুৎ বিল ফ্ৰী কৰি নিদিয়ে আৰু যদি স্মাৰ্ট মিটাৰ জাপি দিয়াৰ যি পদ্ধতি লৈছে, যি বনিয়া গোষ্ঠীক যে এই স্মাৰ্ট মিটাৰ জাপি দিয়াৰ যি সিহঁতে পদ্ধতি লৈছে, এই পদ্ধতিক আমি ধিক্কাৰ জনাইছোঁ। আৰু অতি সোনকালে এই স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰিব লাগিব। চাহ জনগোষ্ঠী, চাহ শ্ৰমিক ৰাইজক বিলসমূহ ফ্ৰী কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ ইমান ন্যূনতম মজুৰিত, ইমান ন্যূনতম দৰমহাত কেতিয়াও এটা শ্ৰমিকে বিদ্যুৎ বিল পৰিশোধ কৰিব নোৱাৰে। এইটো অসমৰ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে এইটো এটা বৃহৎ সমস্যা হৈ পৰিছে। ৰাইজে ওলাই আহিছে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰিব লাগে অতি সোনকালে, নহ'লে অনাগত দিনত ইয়াতকৈ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বৰ কাৰণে হিমন্ত চৰকাৰে সাজু থাকিব লাগিব। আমাৰ স্পষ্ট কথা। জয় অসম। আমি এগৰাকী হৈছোঁ গাঁৱলীয়া বিধৱা মহিলা। আমাক শান্তিৰে থাকিবলৈ চৰকাৰে ভাবিছে ৰাইজক শান্তিৰে ৰাখিব লাগে। যদি চৰকাৰে আমাক শান্তিৰে ৰাখিবলৈ বিচাৰিছে, তেতিয়াহ'লে আমাৰ ওচৰত ইমান মতালি খলিয়াব নালাগে আৰু
আমাক আগৰ যি নৰ্মেল মিটাৰ আছে সেই মিটাৰ আমাক সোনকালে দিয়ক আৰু মাহৰ পিছত মাহ শেষ কৰি আছে আৰু ইফালে আমাৰ বিল বঢ়াই আছে। আগৰ আমাৰ 500, 600, 650 ইমান টকাৰ ওপৰত আমাৰ বিল নেবাঢ়ে। এতিয়া যোৱা মাহত আমি 1106 টকা দিছোঁ। এই মাহত আকৌ এতিয়া বিল আকৌ মোবাইলত আহি গৈছে 1309 টকা। আৰু আমি যিকেইটা সঞ্চয় আমাৰ যিকেইটা মোৰ স্বামীৰ চাকৰি আছিলে, তেওঁ চাকৰি ৰিটায়াৰ নহওঁতে মৃত্যু হ'ল। তাৰপিছত মই যিকেইটা ফেমিলি পেঞ্চন পাওঁ সেইকেইটা পেঞ্চনে মোৰ ঔষধৰ পৰা আদি কৰি ঘৰুৱা সা সামগ্ৰী সকলো কিনি আমি খাব লাগে। গতিকে আমি যদি লাইটৰ বিলে ইমান দিব লাগে তেতিয়াহ'লে আমি বাকী খোৱা খৰচ ক'ৰ পৰা কৰিম? আমাৰ নিজৰ ল'ৰা ছোৱালী আছে, বেলেগ হেৰি আছে, ঔষধ খাই জীয়াই থকা মানুহ আমাক ঔষধ খাবলৈ লাগে। চাউল নাখালেও আমি ঔষধ খাব লাগে। গতিকে চৰকাৰে জানিব লাগে। নৰেন্দ্ৰ মোদী ছাৰে আমাক এয়া কি কৰিছে? কোনো আমাক শান্তি দিয়া নাই। হিমন্ত ছাৰেও আমাক কোনো শান্তি দিয়া নাই। আৰু হিমন্ত ছাৰৰ, নৰেন্দ্ৰ মোদী ছাৰৰ গোটৰ যি উন্নতিমূলক কামৰ কাৰণে আমাক মহিলাসকলক খটুৱাই আছে, সেই খটুৱাই আমাক প্ৰলোভন দিয়াই ইটো সিটো কৰাই বহুত কষ্ট দি আছে। আৰু এই 10,000 টকাৰ লগত আমি কম কষ্ট কৰা নাই। মানুহেও সদায় সুধি থাকে 10,000 টকা কেতিয়া হ'ব, কিন্তু আমি কি উত্তৰ দিম? আৰু হিমন্তই আমাক এই আশ্বাস দি মহিলাসকলক চুচুৱাই ফুৰিছে। মতা মানুহক দিব লাগে গছ পুলি ৰুবলৈ, দিছে মহিলাসকলক ৰুবলৈ ৰ'দে বতাহে। মহিলাসকলে এনেকুৱা কাম কৰিব পাৰে নেকি? গতিকে আমি তেওঁক ধিক্কাৰ দিছোঁ। আমাক এতিয়া জীয়াই থাকিবলৈ শান্তিয়ে যদি আমি ৰাইজৰ চৰকাৰে জীয়াই থাকিব লাগে আৰু তেওঁলোকক যদি নেক্সট বাৰত আমি ভোট দি জিকাব লাগে তেতিয়াহ'লে আমাৰ শান্তি কামনা কৰক আৰু পুৰণা মিটাৰ বাদ দিয়ক আৰু নতুন স্মাৰ্ট মিটাৰ আমাক সোনকালে এৰুৱাই দি পুৰণা মিটাৰ ছাত্ৰ সন্থা আৰ্টছা কলিয়াবৰ শাখাৰ সমিতিৰ উদ্যোগত কলিয়াবৰ ইলেক্ট্ৰিক সাব ডিভিজনেল অফিসত আমি 1 ঘণ্টীয়া ধাৰণা কাৰ্যসূচী লৈছোঁ। যিহেতু অসম চৰকাৰ আৰু বিদ্যুৎ বিভাগে যি স্মাৰ্ট মিটাৰ চাহ বাগিচা বা গাঁও অঞ্চলত জাপি দিব বিচাৰি আছে তাৰে আমি প্ৰতিবাদ কৰি আছোঁ। যিহেতু স্মাৰ্ট মিটাৰ তেওঁলোকে চাহ বাগিচা আৰু গাঁও অঞ্চলবিলাকতে প্ৰথমতে লগাব বিচাৰি আছে। আমি এটা কথা চৰকাৰক বা হিমন্ত বিশ্ব শৰ্মাৰ সৰকাৰক এটা কথা আমি সুধিব বিচাৰোঁ, তেওঁলোকে কিয় এই স্মাৰ্ট মিটাৰ তেওঁলোকে চৰকাৰী কাৰ্যালয়বিলাকত এতিয়ালৈকে লগোৱা নাই? তেওঁলোকে প্ৰথমতে চৰকাৰী কাৰ্যালয়বিলাকত এইবিলাক স্মাৰ্ট মিটাৰ লগাওক, আমি তেওঁলোকক আহ্বান জনাই আছোঁ। তাৰপিছত তেওঁলোকে এটা কথা আমাক চাহ বাগিচা বা গাঁও অঞ্চলত তেওঁলোকে এটা প্ৰতিশ্ৰুতি দিছিলে ইলেকশ্যনৰ আগত যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 350 টকা ডেইলি হাজিৰা হিচাপে বৃদ্ধি কৰিম, চাহ শ্ৰমিকক ভূমি পাট্টা দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে। চাহ জনগোষ্ঠীৰ লোকক জাতিকৰণৰ যি প্ৰতিশ্ৰুতি দিছিলে ইলেকশ্যনৰ সময়ত, আজি ক'ত গ'ল এই প্ৰতিশ্ৰুতি? আজি কিয় অসম চৰকাৰে এই প্ৰতিশ্ৰুতিৰ ওপৰত তেওঁলোকে বিধানসভাই হওক লোকসভাৰ পাৰ্লামেণ্টে কিয় কথা উত্থাপন নকৰে? তেওঁলোকে যেতিয়ালৈকে চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি নকৰে, ভূমি পাট্টা নিদিয়ে বা জনজাতিকৰণ নকৰে তেতিয়ালৈকে তেওঁলোকে চাহ বাগিচা বা গাঁও অঞ্চলত তেওঁলোকে স্মাৰ্ট মিটাৰ লগাব নোৱাৰে। এইটো স্পষ্ট কথা। তেওঁলোকে যদি স্মাৰ্ট মিটাৰ যদি চাহ বাগিচা বা গাঁও অঞ্চলত লগাব বিচাৰে তেন্তে আমি তীব্ৰ বিৰোধিতা কৰিম। আৰু ইয়াক যদি তেওঁলোকে হিটলাৰগিৰিক যদি বা দাদাগিৰি যদি কৰি বিদ্যুৎ বিভাগৰ লগত তেওঁলোকে যদি চাহ বাগিচা বা গাঁও অঞ্চলত যদি স্মাৰ্ট মিটাৰ লগায় তেন্তে আমি তেওঁলোকক গৰু খেদান দিম বুলি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আপোনালোকৰ মিডিয়াৰ জৰিয়তে অসম চৰকাৰক জনাইছোঁ। আৰু তেওঁলোকে অকল ইলেকশ্যনৰ সময়তে চাহ জনগোষ্ঠীৰ লোকসকলক প্ৰতিশ্ৰুতি দিয়ে, কিন্তু আজিলৈকে তেওঁলোকে এই প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই। তেওঁলোকে নেক্সট